হেল্ল' গাইজ, কি খবৰ? আশা আপোনালোক সকলোৱে ভালেই হওক আৰু মোৰো ভালেই। আৰু পুনৰ মোৰ নতুন ব্লগ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বহুত দিন হ'ল ব্লগ চলগ বনোৱাই নাই, ভিডিঅ' চিডিঅ' দিব পৰা নাই তেনেকৈ। এয়া এতিয়া তাঁত বৈছোঁ, মই তাঁতখন ব'ব লৈছোঁ আৰু বহুত গৰম হৈছে, সেইটো কাৰণে ভিডিঅ' চিডিঅ'ও বনাব নাই। সেইটো কাৰণে গৰম বুলি নহয়, মানে অকণমান অসুবিধা হৈ আছিলে, এনে ভিডিঅ' চিডিঅ' বনাব পৰা নাই। এয়া এতিয়া তাঁতখন অকণমান বৈ লওঁ। আৰু বস্তু এটা দেখাইছোঁ আপোনালোকক দেই, আমাৰ ঘৰত বহুত টেঙা লাগি আছে, মানে চুকা টেঙা আৰু ৰবাব টেঙা দেখাই দিছোঁ দেই। চ' এইবাৰ প্ৰথম লাগিছে চুকা টেঙাজোপা, চাব ইমান ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া হৈছে। আৰু এইফালে মই তাঁতৰ শালতে আছিলোঁ, এয়া মোৰ তাঁতখন আৰু দেখাই দিছোঁ আমাৰ টেঙাখিনি। টেঙা বাৰু কোনে কোনে খাই ভাল পায় কমেণ্ট এটা কৰি দিবচোন। চবেই ভাল পায় বুলিয়ে জানো বাৰু। এইখিনি ৰবাব টেঙা হয়, ইমান চাপতে লাগিছে এজোপা। আৰু চুকা টেঙাজোপা দেখাইছোঁ দেই, ইমান চুকা টেঙাজোপা তাতকৈ চাপতে লাগিছে, মানে ডালটো। এয়া চুকা টেঙা, খুব টেঙা, সেইটো কাৰণে আমি চুকা টেঙা বুলি কওঁ। এয়া চব গোটেইফালে টেঙাই এয়া ইমান ধুনীয়া ধুনীয়া হৈছে। আৰু এইটো বুটাই বাচিছোঁ, এইটো 35টা কাঠি আছে। এয়া এইটো এতিয়া মানে এয়াও এই আগডোখৰ মানে এতিয়া বাচি আছোঁ। এয়া চাদৰখনৰ মানে ইটো প্ৰথম আগটো হ'ল, এতিয়া এইটো নেক্সটটো আগ, সেইটো কাৰণে এইটো এনেকৈ বাচিবলগীয়া হৈছে। এই চাইডৰ পৰা এনেকৈ বাচিবলগীয়া হৈছে। এয়া বহুত দিন হ'ল যে তাঁতখন বোৱাই নাই, বোৱা হ'লে ওলাই গ'ল হয়। একদম এমাহমান হ'ল মানে বোৱাই নাই মই। এতিয়া আজি কালি প্ৰথম বৈছোঁ, আকৌ আজি বৈছোঁ, বওঁ বুলি ভাবিছোঁ। আৰু এজোপা সিজু দেখিছে, মৰিয়ে গৈছে অলপ অলপ ক'ৰবাত ডাল। এজোপা আমাৰ দেউতা মানে বিয়া নাপাতোতে ৰোৱা, ডেকা কালতে ৰোৱা, এইজোপা ইমান ডাঙৰ হৈছে চব। এতিয়া অকণ মৰি যোৱা আগতে হৈছে আৰু বহুত ডাঙৰ হয়। এয়া এটা ডাল মৰিয়ে গ'ল আৰু এইটো ডাল জীয়াই আছে এজোপা। এতিয়া পূৰা ব্ৰেকফাষ্ট কৰি ল'লোঁ। এতিয়া দোকানলৈ যাবলৈ ওলাইছোঁ। আৰু ফুলখিনি দেখাইছোঁ দেই, আমি ইমান ধুনীয়াকৈ ফুলি আছে। এইখিনি চাওক, ইমান মৰম লাগিছে, ফুলখিনি বহুত ধুনীয়াকৈ ফুলি আছে। এইটো বেকা হৈ গৈছেগৈ, এইজোপাহে বেছি ভাল লাগিছে, এইজোপা বেছি ধুনীয়াকৈ ফুলি আছে। এইখিনি বাকীখিনি ফুলাই নাই ইমান। এইবোৰ এতিয়া গৈ লওঁ, দোকানৰ পৰা আহি লওঁগৈ। ফুল ফুলিছে দেই, ডাঙৰ হ'লে ধুনীয়াকৈ দেখাই দিম, বহুত ভাল লাগে দেখি। তাৰ মাজতে একদম ৰঙা ৰঙাকৈ ফুলে, বহুত ধুনীয়া লাগে দেখি। আৰু এজোপা একদম পোকে ধৰিছে, মই পোকৰ দৰৱ মাৰি দিছিলোঁ, হ'লেও ধৰিয়ে আছে। এই আমাৰ নতুনকৈ এখন দলং বনাইছিলে, পূৰা এইফালে খহিয়ে গৈছে। ডাঙৰ দলং নহয়, সৰু কালভাৰ দিছে, দলং নহয় কালভাৰ বুলি কয়। এইয়া পাইছোঁহি আৰু। নলাত ইয়াত মাছ আহে দেই, পানী আহিলে মানে মাছো আহে ইয়াত, মাছ ধৰোঁ আকৌ কেতিয়াবা। একদম ৰ'দ যে, মই আৰু ৰ'দত চকুটো মেলিব নোৱাৰোঁ আৰু, এইটো আগৰ পৰাই এজনী ভণ্টি। দোকানত পাইছোঁহি আৰু দেই। এয়া দেখিছে, আগতে আমাৰ গাঁৱৰ ফালে মানে বহুত নদীখন সোমাই আহিছিলে, এইবোৰ পাকোপাল পুতি দিয়া হৈছিলে। এতিয়া ইয়াত পানী চানী নাই, মানে বহুত দূৰত আছে। এতিয়া 1 কিলোমিটাৰমান যাব লাগে এতিয়া নদীখনলৈ, সেইফালে এনেকৈ দি দিলত। আৰু সেইফালে খান্দিও দিলে, মানে সেইফালে খান্দি দিলত সেইফালে নদীখন গুচি গ'ল। এতিয়া ইয়াত গৰু চৰু দিয়ে আৰু সেইফালে গৰু খোৱাবৰ কাৰণে আহিছে। আৰু এইটো কুকুৰ চব এতিয়া লুটি পুটি হৈ আদায় হৈ আহিছে। ইমান ধুনীয়া ন, জেগাডোখৰ বহুত ধুনীয়া লাগে। আমি এদিন আহিছিলোঁ বা ইয়াৰ পৰা অকণমান দূৰত গৈছিলোঁ, কিবা হেৰি আনিবৰ কাৰণে, জাবৰ আনিবৰ কাৰণে, দূৰ আছিলে আৰু। এতিয়া গৰুকেইটা লৰাই লওঁ। আজি আকাশত কি হৈছিলে আপোনালোকে সকলোৱে দেখিছিলেনে বাৰু? চাওকচোন, ইমান ধুনীয়া লাগিছে দেখিবলৈ। মই অকণমান ভিডিঅ' কৰি থৈ দিছিলোঁ আপোনালোকক দেখাম বুলি। চাওক